তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ আজিৰ এই ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ইণ্ডিয়ান বয় এগেইন। আজি আমি কথা পাতিম আমাৰ সমাজত চলি থকা কিছুমান আৱৰ্জনা আৰু অপৰাধৰ বিষয়ে। গতিকে অকণো পলম নকৰি আজি আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ কাম। বন্ধুসকল, আজি তেনেহ'লে আমি চাই লওঁ আহক আমাৰ সমাজৰ আজি আমাৰ প্ৰথমটো অপদাৰ্থ। আবে বহুত দিন হ'ব পাৰে বে ভাই, শক্তি কিন্তু মোৰো আছে বে। হা 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 কি 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 শক্তি কথা কৈছে? আবে বহুত দিন হ'ব পাৰে বে ভাই, শক্তি কিন্তু মোৰো আছে বে। সকলে আহি যাব পাৰে এবাৰ ৰাতি। আবে ৰাতি আহিবা। এইটোৰ শক্তিৰ কথা কৈছ ন? আৰে ভাই চা, এটাতো এছিষ্টেণ্ট ৰাখিছ ন তই, প্ৰথমতে তাত টেষ্টিং কৰি চা, তাৰ পাছত বেলেগক শক্তি প্ৰদৰ্শন দেখাবি, ঠিক আছে? আৰু শুন, তোক যদি মই ওচৰত পাওঁ কাণৰ তলত এনেকুৱা দুটা চৰ দিম আৰু তই পাহৰি যাবি যে শক্তি বোলা বস্তু এটা মোৰ আছিল বুলি। বাপেৰৰ মাৰৰ মূৰত মাৰি পিনি এটা মোবাইল লৈছ আৰু তোৰ বাহাদুৰি এয়া। আৰু এতিয়াও যদি তই ভাবিছ যে মোক শক্তি প্ৰদৰ্শন কৰিবৰ বাবে এজনী লাগে বা এটাক লাগে, তেনেহ'লে ল, তোৰ কাৰণে মই এইটো পঠাইছোঁ, ল আৰু ইনজয় কৰ। বন্ধুসকল, সেইদিনা ঘৰত থাকি থাকি মোৰ বৰ লাগিল আৰু ভাবিলোঁ অলপ ওলাই যাওঁ। ওলাই গৈ অলপ দূৰত গৈ দেখিছোঁ পূৰা কান্দি আছে কান্দি আছে কান্দি আছে। মই বোলো কি হ'ল? গৈ দেখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত মোৰ সন্দেহ হৈছে যে আপুনি মতা নে মাইকী বাৰু? হা, আপুনি মতা নে মাইকী বাৰু? ক'বলৈতো বহুত মন আছে, কিন্তু এতিয়া ক'ব নোৱাৰোঁ বন্ধুসকল, যিহেতু ইউটিউবত মই এইটো প্ৰথম ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম। গতিকে ইমান দেৰিলৈকে মই আপোনালোকৰ আগত ভিডিঅ' আগবঢ়াব নোৱাৰিম, ইমান দীঘলীয়া কৰিব নোৱাৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটোত যদি আপোনালোক নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ লৈ ভৱিষ্যত দিনত আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ধুনীয়া ভিডিঅ'ৰ সৈতে আহিম। আজিলৈ এৰিছোঁ। জয় আই অসম, ধন্যবাদ।